নমস্কাৰ, আজি ভাবিছোঁ মই লং ভিডিঅ' দিম আৰু ৰাতিপুৱাই মই উঠিয়ে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। সকলোৰে ভিডিঅ'বিলাক চাই পাব, ময়ো বনাম লং ভিডিঅ', কিন্তু সময়ৰ ইমানে অভাৱ হৈছে ভিডিঅ'টো দিম বুলি আৰু পাহৰি থাকোঁ জানেনে। চাকি গছি লগাই এয়া হনুমান চালিচা লগাবলৈ আহিলোঁ আৰু চাকি গছি লগাই বেলেগ কামবিলাক আৰম্ভ কৰিব পাৰি জানেনে। সি যিহেতু শুই আছে ইভান আৰু মানুহজন এইকেইদিন নায়েই, সেইকাৰণে মই ডাইৰেক্ট কিটচেনত আহোঁ, মানে গা পা ধুই চাকি লগাই মই কিটচেনত আহোঁ, নহ'লে সি উঠিলে মোৰ মূৰটো খাব একেবাৰে। মানে উঠিলে আৰু খুংখুঙাই থাকিব, তাক ল'ব লাগে, তাৰ লগত খেলিব লাগে, কিন্তু মই কামবিলাকো কৰিব লাগিব, নহ'লেনো কেনেকৈ চলিম ন। আৰু তাত যিহেতু সি যিহেতু শুই আছে, সেইকাৰণে শুই থকা সময়তে মই ভাবিছোঁ দুপৰীয়াৰ কাৰণে লাঞ্চটো বনাই থৈ দিওঁ আৰু লগতে সি উঠিলে ব্ৰেকফাষ্টটো আমি দুয়োটাই একেলগে খাই দিম। আৰু এই বুটৰ চব্জিখন মোৰ খুব বেছি প্ৰিয় জানেনে বাৰু, আপোনালোকে ভাল পাইনে জনাবচোন। আৰু এই বুটৰ চব্জিখন থাকিলে মোক মানে বেলেগ একোৱেই নালাগে। বাকী বাৰু মই বেলেগ মছলা পাতি এনেকৈ এড কৰা নাই, অকণমান জালুকৰ গুড়ি লগতে জিৰা গুড়ি অকণমান দি দিছোঁ আৰু আকৌ অকণমান গৰম পানীও দি দিছোঁ। অকণমান গোটা হ'লেও খাই ভাল নালাগে দিয়কচোন। আৰু এয়া চাওকচোন, সি উঠি পিনে যদি মই তাৰ লগত অকণমান নেখেলোঁ, সি মানে আৰু খেলাই থাকিব, খুংখুঙাই থাকিব, মানে তাক ল'ব লাগে। সেয়া অকণমান তাৰ লগত খেলি মই আহিলোঁ ব্ৰেকফাষ্ট ৰেডি কৰিবলৈ। আৰু ইভানৰ আৰু মোৰ ছেম ব্ৰেকফাষ্টে কৰিছোঁ আজি, যিহেতু সময়ৰ একদমেই অভাৱ হাতত, সেইকাৰণে ছেম ব্ৰেকফাষ্ট কৰিছোঁ। আৰু তাক মৰম কি হয় সানগ্লাস কভাৰ হয়। ইমান যে মৰম কৰে চাওকচোন, মৰমৰ। এতিয়া বাজিলে 11টা, ভাবিছোঁ তাক অকণমান দৈ দিওঁ, আৰু সি দৈ খাই ইমান বেছি ভাল পায়, মানে ময়ে সিমান ভাল নাপাওঁ, কিন্তু সি বহুত বেছি ভাল। দৈ খাবা শুই গ'ল ইভান, আৰু ভাবিছোঁ তাৰ নখকেইটা কাটি দিওঁ। আৰু আজিকালি ইমান পাহৰোঁ, যিহেতু মঙলবাৰ আৰু শনিবাৰে নখ নাকাটো, আজি শুক্ৰবাৰ মনতো পৰি যায়, তাতে কাটি দিওঁ। আৰু সি নখ কাটিব নিদিয়ে, শুই থাকিলে মই নখ কাটি দিব লাগে। সকলো বাচ্ছাই তেনেকুৱা চাগে, সাৰ পাই থাকিলে নখ কাটি দিব নিদিয়ে, আৰু ইও এনেকুৱাই হৈছে। কিন্তু নখকেইটা নাকাটিলেও নহয় দিয়কচোন, ইমান বেছি দীঘল হৈছে, সেইকাৰণে এই চাঞ্চতে কাটি দিওঁ। আৰু কি ধুনীয়াকৈ শুই আছে চাওক দিয়কচোন, একদম মৰমেই লাগে শুই থকা দেখিলে। এয়া চাওকচোন, যুঁজি ভাগৰি গৈছে, আৰু মানে ইমান যুঁজে, ইমান বেছি উৎপাত, কি ক'ম আৰু, মানে যিমান যুঁজিব পাৰে নহয়। মানে এতিয়া মানে তাক যদি মই মাতিও থাকোঁ, এনেকৈ যুঁজিও থাকোঁ, সি নুঠে। তাৰ পৰা টাইমটো পূৰা একদম মেইন আৰু শুবই ৰাতি, আৰু এই দুপৰীয়া এইখিনি সময় শুৱে, অকণমান শুলেও তাৰ এইখিনি সময় মেইন। আৰু মই হাজাৰ তাক মাতি থাকোঁ, নাই গুৰুত্ব নিদিয়ে, নুঠে, তাৰ কাম সি কৰিবই। আৰু নখকেইটা কাটি লওঁ। খিচাৰীৰ কাৰণে এয়া ইভানৰ মই দালি আৰু চাউলটো ধুই পিনে তিয়াই থৈ দিছোঁ। যিহেতু পাউডাৰবিলাক মিক্স থাকে, সেইকাৰণে ধুই পিনে মই এনেকৈ তিয়াই থৈ দিওঁ। আৰু মই চাউলৰ পৰিমাণটো একদমেই কমাই দিওঁ, মানে চাউলটো বেছি থাকিলে খাই মানে বেয়া পায় আৰু ভাত হৈ যায়, সেইকাৰণে। আৰু লগতে এইখিনি চব্জিও কাটি থৈ দিছোঁ। ইয়াৰ চব্জি মই চব মিক্স দিওঁ, আৰু যি ঘৰত থাকে আমি খাওঁ, ডাঙৰে যিবিলাক খাওঁ চব দি দিওঁ, মানে সকলো দিব পাৰে। লগতে এচামুচ ঘিউ দিওঁ, কেতিয়াবা বাটাৰ দিওঁ, যিহেতু এতিয়া অকণমান গৰম, ঘিউটো অকণমান কমাই দিছোঁ, নেমু চেপি দিওঁ। আৰু সি মানে নেমু টেঙা যিটো আচাৰ বনাই ঘৰত নিমখত তিয়াই কিনে, সেইটো খাই খুব বেছি ভাল পায়, আৰু মই সেইটোও দিওঁ তেনেকৈ। আৰু এইখিনি অকণমান সময় মই এতিয়া তিয়াই থৈ দিম, মানে যিহেতু পাচলিবিলাকো কিনা হয়, আৰু দালি চাউলৰ কথাটো গমেই পায়, আজিকালি পাউডাৰ চাউডাৰ মিক্স থাকে, সেইকাৰণে অকণমান ভিজি থাকক, অকণমান দেৰিকৈ বহাই দিম, মানে সি উঠাৰ আগে বহাই দিম। সি এতিয়া অকণমান সময় শুব। আৰু এয়া মই কেইটামান বস্তু অৰ্ডাৰ দিছিলোঁ ব্লিংকিটত, মই ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ। অকণমান ফ্ৰিজ দিছিলোঁ, চাওকচোন ইমানেই বেছি ধুনীয়া, মানে ক'তো একো এয়া দাগ নাই। দোকানৰ পৰা কেতিয়াবা বজাৰৰ পৰা আনিলেই দাগ থকা যায়, কিন্তু এয়া অনলাইনত অনা হিচাপে বহুত বেছি ভাল। আৰু আপোনালোকে বাৰু ব্লিংকিট ইউজ কৰেনে? যদি ইউজ কৰে কেনেকুৱা পাইছে জনাব, মই পিছে একদমেই ভাল পাইছোঁ। আৰু লগতে মই দিছিলোঁ এয়া চব্জি অকণমান, ভাবিছোঁ আপোনালোকক দেখুৱাই দিওঁ আৰু শ্বেয়াৰ কৰি ভাল লাগে, সেইকাৰণে। এয়া জিকা দিছিলোঁ, জিকাকেইটা চাওকচোন একদম ফ্ৰেছ লাগিছে। আৰু মই আগতেও এদিন দিছিলোঁ চিকেন অৰ্ডাৰ, ফ্ৰ'জেন চিকেন, খুব বেছি ভালেই পাইছোঁ, সেইকাৰণে ভাবিছোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। লগতে ইয়াত ড্ৰাই ফ্ৰুটছৰ পেকেট দিছিলোঁ 2টা, আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। ভাবিছোঁ এতিয়া নাচপতিটো মই খাওঁ, যিহেতু এনেই সৰুকেইটা দৌৰাদৌৰিকৈ মেলি দি আহি একদম ভাগৰ লাগি গৈছে জানেনে। সঁচাকৈ যিসকলে অকলে বাচ্ছা ডাঙৰ কৰে তেওঁলোকে গম পায় কিমান বেছি ভাগৰ লাগে। ওপৰত যিটো ৰ'দ, একদম কিবা লাগি গৈছে আহি পিনে। আৰু আহিয়ে ইভানৰ খিচাৰিখিনি বহাই দিছোঁ, সি শুই আছে।
আৰু এই মৰ গৰমখনত মানে ওপৰত কাপোৰ মেলি দিব নোৱাৰে, কিন্তু উপায় নাই, আমাৰ ইয়াতে মানে জাগাটো অকণমান সেইকাৰণে ওপৰতে দিব লাগে, সকলোৱে ওপৰত দিয়ে আৰু ময়ো দি থৈ আহিলোঁ। এতিয়া মই তাৰ খিচিৰি বহালোঁ আৰু এতিয়া অকণমান ময়ো ৰেষ্ট লৈ ল'ম সি শুই থকা চান্সতে। আৰু আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে। যদি ভাল লাগে ভিডিঅ'টো আপোনালোকে প্লিজ অকণমান লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে মোৰ বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। আজিলৈ এইখিনিতে আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ। আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিলে সেইটো কমেণ্ট কৰি নিশ্চয় জনাব। এতিয়া আহিছোঁ।